হাই বন্ধুসকল, বহুত দিনৰ মূৰত আকৌ মাছৰ ভিডিঅ' এটা বনালোঁ। তাকে মোৰ চেনেললৈ সকলোকে স্বাগতম দেই। ভিডিঅ' এনেকৈ বনাবলৈ সময় নাপাওঁ, তাকে বোলো আজি আকৌ মাছকে বনাইছোঁ। মাছটোকে ভিডিঅ'টোকে বনাই দিলোঁ আৰু তো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, মোক ফ'ল' অলপ ছাপোৰ্ট কৰিব। আপোনালোকে ছাপোৰ্ট নকৰিলে কোনে কৰিব আৰু। সেয়া মাছ কিনিবলৈ গ'লোঁ, ধুনীয়াকৈ কিনি পেলাই আনিলোঁ মাছ। এয়া ধুনীয়াকৈ ভাজিবৰ কাৰণে, ফ্ৰাই কৰিবৰ কাৰণে ধুনীয়াকৈ তৈয়াৰ কৰি ল'লোঁ আৰু হালধি, নিমখ, জলকীয়া সানি ধুনীয়াকৈ এয়া তেলত দি দিছোঁ। ফ্ৰাই কৰিব লাগিব নহয় জানো বনোৱাৰ আগত। এনেকৈ তেলত দি দিছোঁ, ফ্ৰাই হৈ আছে লাহে লাহে। ভয় লাগে, পূৰা তেল তেতিয়াহে যাতে তোলে। বহুত ছোৱালী আকৌ নাজানে দেই মাছ ফ্ৰাই কৰিব। চাই লওক, শিকি লওক কেনেকৈ কৰে। বহুত টাইম লাগিব, মানে তেল গৰম হোৱাৰ পিছত অলপ পৰ মাছ পিচ দি পেলাই তাত ৰাখিব লাগিব, পূৰা ধৰি যোৱালৈকে। তাৰপিছত লাহেকৈ লৰাই দিলেই হ'ল আৰু। সেয়া মই ফ্ৰাই কৰি কাঁহীত উলিয়াই থলোঁ। এতিয়া আনিছোঁ বনাবৰ কাৰণে পটল, বিলাহী, নহৰু, বেঙেনা, আলু সকলোখিনি এতিয়া কাটি কৰি তৈয়াৰ কৰি ল'ম এতিয়া বনাবৰ কাৰণে। এতিয়া প্ৰথমত পিঁয়াজ এটা কাটি লৈছোঁ। এয়া নহৰু গোটাই লৈছোঁ, আদা নহৰু ধুনীয়াকৈ পিচিম এতিয়া। সেয়া পিঁয়াজো কাটি ল'লোঁ ধুনীয়াকৈ, এতিয়া পিচিম। আলুকেইটাও কাটি লৈছোঁ। এয়া পটল গুচাই আছে মোৰ লগৰজনে, হেল্প কৰি দিছে আৰু মোকো। এয়া ধুনীয়াকৈ কাটি দিব সি, পিছত বনাম মই। এয়া পিঁয়াজো কাটি দিছে ধুনীয়াকৈ, কাটি কৰি সহায় কৰি দিছে আৰু খালি বনাব লাগে মই। ৰুমত মেছ এনেকৈ থাকিলে তেনেকেই সহযোগিতা আগবঢ়াব লাগে আৰু। এয়া আদা নহৰু ল'লোঁ, জলকীয়া নাই লোৱা দেই, আদা নহৰু লৈছোঁ। চ' এতিয়া পিচি দিম। এয়া তেলত দিলোঁ মছলা, পাঁচফোৰণ, জিৰা গুড়ি, পাউডাৰ সকলোখিনি দিম আৰু যি যি লাগে। এয়া পিঁয়াজ দিলোঁ। এতিয়া পিঁয়াজটো ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত লাহে লাহে যিখিনি লাগে দি যাম আৰু লাহে লাহে। এয়া নৰসিংহ পাতো দিলোঁ, মজা লাগে নৰসিংহ পাত দি খাবচোন। যিকোনো চব্জিতে নৰসিংহ পাত দি খাব, টেষ্ট এটা আহে। এয়া পিচি আছোঁ আদা নহৰুখিনি। পিচি হ'ল, এতিয়া দি দিছোঁ তেলত। গোটেইখিনি সমানে ফ্ৰাই কৰিব লাগিব আৰু তেলত। তাৰপিছত এতিয়া লাহেকৈ দি দিম হালধি, জলকীয়া পাউডাৰ, জিৰা পাউডাৰ, তাৰপিছত লাহেকৈ গোটেইখিনি আৰু চব্জিখিনি দি দিম। অলপ ফ্ৰাই কৰি লৈছোঁ। এতিয়া পানী দিছোঁ। বনোৱা পদ্ধতি আছে, বহুতে বহুত বিভিন্ন ধৰণে বনায় আৰু। চ' মোৰ বনোৱা মানে পদ্ধতিটো বেলেগ। এয়া দি দিলোঁ, যি যি কাটি থৈছিলোঁ সকলোখিনি দি দিলোঁ। বেছি দীঘল নকৰোঁ দেই ভিডিঅ'টো, মই চুটিকৈ বনাইছোঁ। এতিয়া নিমখ দি দিছোঁ। এয়া নিমখ দি লৰাই দিম, তাৰপিছত ঢাকি থৈ দিম আৰু অলপ টাইম। ঢাকনি মাৰি থৈ দিলোঁ। আকৌ খুলি পেলাই ইয়াত টমাটৰ দিব লাগিব, অৰ্থাৎ বিলাহী কাটি থৈছোঁ। ইয়াত দি দিলোঁ। তাৰপিছত আকৌ ঢাকন মাৰি থৈ দিম লৰাই পেলাই। এতিয়া ঢাকন মাৰি থৈ দিলোঁ। আকৌ পানী অলপ দি দিছোঁ এতিয়া আকৌ পিছত।
পাছত পানী দি দিছোঁ আৰু প্ৰথমত পানীত দিছিলোঁ সেইখিনি নহ'ব আকৌ দ্বিতীয়বাৰ পানী দিলোঁ তাৰপিছত এতিয়া খাবলৈ তৈয়াৰ হৈ যাব এতিয়া খাবলৈ মানে ৰেডি হৈ যাব এতিয়া আৰু দিম ধনিয়া পাতটাও দি দিম চ' ধনিয়া পাত দিলে ভাল আৰু গোন্ধ এটা আহে এতিয়া মাছৰ পিচকেইটা দি দিছোঁ এয়া চ' ৰেডি হৈ গ'ল আৰু খাবলৈ খোৱা ভিডিঅ'টো নিদিওঁ দেই ঠিক আছে এইখিনি ইমানলৈকে দিলোঁ আজিলৈ বাই বাই